উল্লেখ অনুষ্ঠানত আজিৰ যি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ এই গুৱাহাটী সজাই ষ্টেডিয়ামত আহিব আৰু সেই উপলক্ষে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমন্ত্ৰণ জনোৱাৰ এই সময়তে আমাৰ কৃষ্টি আমাৰ দৰঙৰ অন্যতম কৃষ্টি বিয়া প্ৰজাপালে তেওঁলোকেও আমাক ইয়াতে আমন্ত্ৰণ জনাইছিলে। আমি ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে আহিছোঁ, আমি তেওঁলোকক সাদৰিবৰ কাৰণে আহিছোঁ আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমন্ত্ৰণ জনাবৰ কাৰণে আদৰিবৰ কাৰণে যথেষ্ট সংখ্যক অসমৰ লোক সংস্কৃতি এই অনুষ্ঠানত আমন্ত্ৰণ জনাইছিলে আৰু প্ৰত্যেকবিলাক আহিছে আৰু মই তাৰে কিছু আভাস মই আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিছোঁ। আচলতে বিহুটো গতিকে দেখুৱাই আছে, বিহুটো মেইনতে বিহুটো উচ্চ অভিলাষৰ কাৰণে যিহেতু ষ্টেডিয়ামৰ ভিতৰত হৈ আছে আৰু আমি বাহিৰত কিমান কি অনুষ্ঠান বা কিমান কি সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰিছে, সেই আদৰা সাংস্কৃতিক অনুষ্ঠানসমূহৰ কিছু অংশ আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আচলতে এইখিনিতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু তেখেতৰ কাৰ্যকালতেই এই আমাৰ যিটো জাতীয় সত্তা, অসমৰ জাতীয় সত্তা, আমাৰ যিটো সংস্কৃতি বিহুটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো চেষ্টা কৰিলে, তেখেতৰ এই চেষ্টাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সেইকাৰণে আজি এই অনুষ্ঠানটি সমভাগী হ'বৰ কাৰণেও পাইছোঁ। নামক নকৰিবা হেৰা অ ভাই নামক
Ay pamanalu rin sumangnom, duling kang dampay, lupamayaw ka. Ay pamanalu rin sumangnom, duling kang dampay, lupamayaw ka. Ayang niya pun pinamagilano, duyun mo gilano, duyun mo yaw ka. Aterong riksan na limang, kung ano mo yung milimang, lubapakan na ng kidapakan na. Thank you.